Hello friends, সকলকে জানাইছো নমস্কাৰ and welcome back to my YouTube channel. বহুত দিন হল এইটো চেনেলত ভিডিও দিব পৰা নাই, তাৰ বাবে খুবেই দুঃখিত। অলপ ব্যক্তিগত সমস্যাৰ কাৰণে ব্যস্ত আছিলো। আৰু আজি আপোনালোকক এটি নতুন ভিডিও লৈ স্বাগতম জনাইছো। আৰু নতুন ভিডিওৰ লোকেশন হল কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত, কিন্তু এইটো সেইটো নহয়। কামাখ্যা মন্দিৰ এইখন অসমৰে গোৱালপাৰা জিলাৰ চুনাৰীত আছে আৰু এখন। আপোনালোকক এই চুনাৰীৰ কামাখ্যা মন্দিৰলৈ আজি লৈ যাই আছোঁ। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। লেটছ ষ্টাৰ্ট। আৰু লগ পালোঁ ৰজিউল ভাইটিক। ভাইটিয়ে আমাক লৈ যাব, মন্দিৰ দেখুৱাব। অঁ, মন্দিৰৰ ৰাস্তা ভালকৈ চিনি নাপাব না। কিমান দূৰ আৰু ভাইটি? ইয়াৰ পৰা 15-16 কিলোমিটাৰ মান দূৰ হ'ব। 15-16 হয়। ঠিক আছে, বহা বলা। আৰু বন্ধুসকল, আমি আহি পালোঁ চুনাৰীৰ কামাখ্যা মন্দিৰ, আৰু এইটোৱে মেইন গেট। বলক ভিতৰত যাওঁ। আৰু মেইন গেটত প্ৰৱেশ কৰি আহিয়ে হয় দা, এইটো কি মন্দিৰ? দাওৰান বুলি কয়। দাওৰান মানে দাৰুৱান? দাওৰান। অঁ, দাৰুৱানৰ মন্দিৰ এইটো। এইটো চাওক কিমান বছৰ পুৰণা গছ। আচ্ছা, এই মন্দিৰটোৰ বিষয়ে কি জানে? কিবা ক'ব নেকি, পুৰণা কথা কিবা? তো মা ওই যে আছে, তো মাও আছে তখন পকায় রাজবাড়ির রাজা। তো এই হাতি দিয়ে এসে দেখে, হচ্ছে নেপালি মানুষ গরু চোরা দেখে তো গাখীর নাই, গাখীর ধোয়াবো, গাখীর নাপায়, খরক গেল, খরচ যাবে গাখীর নাই, কিয় নাই। কিছু বারো দেখে যোৱা পাছত নহয় আৰু কি ইমানখিনি গাঁথা আছে, সেই গাঁথাখিনি যে গাড়ীতে মানে দুধ ঢালি দিয়ে, আজি দিয়ে কালি দিয়ে পাছত রাজা আহিল, রাজা হাতি দিয়ে আহিল, মানে আহি চাও জং বন চুনগুলো ঘুরিয়ে দিয়ে হয় চাচাই তখনে থাকে সৃষ্টি আর কি পূজা করা। আৰু এনে ভক্ত কিমান মান হয় ইয়াতে? ভক্ত হয় কিছুমানে, হয় বহুতেই হয়। আর কোনো বেছি মানুহ কেতিয়া হয়? দুর্গা পূজা তখন হয়, বহুত মানুহ হয়। দুর্গা পূজা মূল মন্দিৰ এইখনে? আৰু এইটোৱে কামাখ্যা দেৱীৰ মূল মন্দিৰ। আমি গুৱাহাটীৰ নীলাচল পাহাৰত যোনটো কামাখ্যা দেৱীৰ মন্দিৰ আছে, সেইটোতো আমি বেলেগ বুলি জানো। এইটো মন্দিৰ কিহৰ কাৰণে? দেৱীৰ নাভি। আৰু আগতে শুনা পাইছিলোঁ ইয়াতে মানে আপোনাৰ এই গাখীৰ ঢালিলে সেই নদীত ওলায়। নদীত ওলায়? এতিয়া ওলায় নেকি? দেখাশোনা কৰিয়ে দেখিছোঁ আমি। এখন বৰ্তমান মানুহ বেছি হ'ল না, চংগাটা য'তে মতে ঘৰবাৰী কৰা, মানে কিবা এটা কৰা বন্ধ খবৰো পায়, কিছু মাই জানে। এইখিনিত কি হয় এতিয়া? ইয়াতে নাচ গান হয়। এইটো বলি? এইটো বলি দুৰ্গা পূজাৰ টাইমত দিয়ে? মানে দুৰ্গা পূজাৰ টাইমত বহুত মানুহ হয় না? ঠিক আছে, এতিয়া কামাখ্যা দেৱীয়ে সকলোৰে মনৰ আশা পূৰ্ণ কৰক, পৃথিৱীৰ সকলো মানুহে শান্তিত থাকক। এইটোৱে আমাৰ কামাখ্যা দেৱীৰ প্ৰতি প্ৰাৰ্থনা, হয়নে নাই? আৰু কি ডাঙৰ পুখুৰী ইয়াতে। অঁ আইতা, এই পুখুৰীও কি মন্দিৰৰো নেকি? মন্দিৰৰ। অঁ, ইয়াৰে যি মাছ চাছ ওলায় মন্দিৰ কমিটিয়ে সেই কিবা কৰে? মাছ আছে না?
মাছ আছে মাছ আপোনালোকে দিয়ে না এনেই থাকে কমিটিয়ে দিয়ে এই গছবিলাকতো বহুত পুৰণা গছগুলো পুরোনা বহুত বছৰ আগত না এইটো হয় পুরোনা আর এইটো পুরোনা হয় আর এগুলা পুরোনা ইমান দিনত নহয় আর আইতা এইটো ঘৰ কিহৰ মন্দিৰৰ নেকি মন্দিরের বিয়ার ভবন বিয়া পাতে তাতে বিয়া পাতে আৰু এই পুখুৰী আমি যে সেইফালে দেখা পালো সেই পুখুৰীয়ে একেবারে লাগা ইমান বহুত ডাঙৰ পুখুৰী এইটো বাপৰে বহুত ভাল লাগিল মানে আমাৰ গোৱালপাৰাতে ইমান পুৰণা মন্দিৰ ইমান মহাত্মা থকা মন্দিৰ আছে আমি নাজানোৱে বহুতে নাজানে হয় আপোনালোকো আহিব এতে মা কামাখ্যাৰ দৰ্শন কৰিবলৈ আপোনালোকো আহিব মূল মন্দিৰৰ আপোনালোকে পুখুৰী এখন দেখা পালে আৰু এখনো মন্দিৰৰে বাহিৰত আৰু পিছফালে হ'ল শিৱ মন্দিৰ আহক চাওঁ এইটো শিৱ মন্দিৰ হয় বহুত পুৰণা হয় এইটো ভাইটি তোমালোকৰ মানে ওচৰতে তোমাৰ গাঁৱৰ ওচৰতে ইমান ধুনীয়া জেগা মা কামাখ্যাৰ মন্দিৰ গুৱাহাটীৰ নীলাচলত হৈ আছে আৰু তোমালোকৰ গাঁৱতো আছে বহুত ভাল লাগিল আহি তুমি লৈ আহিলা তোমাক বহুত ধন্যবাদ ঠিক আছে থেংক ইউ আপোনালোকে আহিবা দেই বহুত ভাল ভাল বস্তু আছে ইয়াতে আহি চাই যাব কেনে লাগিল ভাই চাই এই মজা লাগিছে বহুত দিন পিছত ভাল এটা আৰু বন্ধুসকল আজি এই চুনাৰীৰ কামাখ্যা মন্দিৰ দৰ্শন কৰি বহুত ভাল লাগিল আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম আৰু এটা নতুন ভিডিঅ'ত আজিলৈ এৰিছোঁ ধন্যবাদ